জুবিনৰ ৰিং চেৰেমনিৰ দিনাখন মই জ্যোতি দেউৰী আৰু জুবিনৰ কাজিন দাদু গিটাৰিষ্ট বম্বেত থাকে আমি আছিলোঁ আমাক গোটেই ৰাতি আৰ্মি কেম্পত ভৰাই থৈ দিছিল সেইটো এটা আমাৰ মানে ভয়ংকৰ ৰাতি আছিল জুবিন মোৰ জয়ন্ত পাত্ৰ আমাক আৰ্মিয়ে আঁঠু কৰাই বহাই থৈ গোটেই ৰাতি ৰাখি থৈ দিছিল ৰহা কেম্পত এইটো এটা পিছত কম বহুত দীঘলীয়া কাহিনী পাছত পালে মানে যিজন আছিল তেওঁ কাৰ্গিল জুবিনে কাৰ্গিলৰ অনুষ্ঠানক ছাপোৰ্ট কৰিছিলতো জিদ্দু গগৈৰ অনুষ্ঠানত গৈছিল তেতিয়া তেওঁ ক'লে আৰে এইটোতো জুবিন গাৰ্গ তাৰপিছত জুবিন গাৰ্গক লৈ গৈ তাৰপিছত আমাক মানে ভালকৈ হেৰি কৰি এৰি দিছে কিন্তু যেতিয়া এৰি দিছে তেতিয়া ৰাতিপুৱা 3:30 বাজিছে গোলাঘাটত মানুহ হুলস্থুল লাগিছে মানে হেৰি গৰিবাৰ ঘৰত কি হ'ল সিহঁতৰ কোনো ফোন নাই একো নাই আমি গৈ পাইছোঁ 11টামান বজাত মানে চবৰে খং আৰু তহঁতে ৰাতি ক'ৰবাত পাৰ্টি কৰি আহিছে অমুক তমুক আচল কথাটো কোনো গম নাপায় আমাক ৰাতি 11টা মানৰ পৰা ৰাতিপুৱা 3:30 মানলৈকে ইমান সময় ৰাখি থৈ দিছে আৰু এনেকৈও নহয় মানে মূৰত বন্দুক দি ৰাখি থৈ দিছে এইটো ঘটনা কম মই পিছত বহুত ডাঙৰ ঘটনা এইটো আমি তেতিয়া আলোচনা কৰা আছে এনেকুৱা বহুত ঘটনা আছে আৰু কাৰণ মানুহজনে হেৰি নহয় জানো বিচিত্ৰ মানুহ বিচিত্ৰ অনুভূতি তেওঁৰ লগত থাকিলে অনুভৱবিলাকো বিচিত্ৰ হয় তেনেকুৱা সেইকাৰণে তো আজি দিনটোত এইখিনিয়ে ক'লোঁ আৰু ধন্যবাদ পিছত কেতিয়াবা ক'ম আৰু